নমস্কাৰ ইউটিউব চেনেল গীতাৰ্থ কথনলৈ আপোনাক স্বাগতম জনাইছোঁ। শ্ৰীমদ ভগৱত গীতা ভগৱান শ্ৰীকৃষ্ণৰ স্বমুখ নিঃসৃত বাণীৰূপে পৰিচিত সমস্ত হিন্দু শাস্ত্ৰৰ সাৰ, পৃথিৱীৰ প্ৰায় সমস্ত ভাষালৈ অনুদিত সৰ্বাধিক জনপ্ৰিয় এই গ্ৰন্থভাগীৰ এটি সৰল অনুবাদ এই চেনেলটোৰ মাধ্যমেৰে উপস্থাপন কৰিব বিচাৰিছোঁ। আশা কৰিছোঁ আপুনি ইয়াৰ মাধ্যমেৰে আপোনাৰ জীৱনত এটি নতুন আলোকৰ সন্ধান পাব, লগতে আপোনাৰ মাধ্যমেৰে সমাজলৈকো আনিব পাৰিব এক শান্তি, মৈত্ৰী আৰু আনন্দৰ নতুন জোৱাৰ। আহকচোন আমি এই শাস্ত্ৰভাগীৰ ভিতৰলৈ সোমাই যাওঁ। অত্ৰ চোৰা মহাশ্বাস ভীমাৰ্জুন সমায়ুধি য়োধানো বিৰাটশ্চ দ্ৰুপদশ্চ মহাৰথঃ। শব্দাৰ্থ: অত্ৰ ইয়াত চোৰা বীৰসকল, মহাশ্বাস মহা ইছু আশা শক্তিশালী ধনুৰ্ধৰ, ভীমাৰ্জুন সমা ভীম অৰ্জুনৰ সমান বলি, যুধি যুদ্ধত, যুধানো যুযুধান সাত্যকী, বিৰাটশ্চ বিৰাট অৰ্থাৎ বিৰাট ৰজা, ছ আৰু দ্ৰুপদশ্চ অৰ্থাৎ আৰু দ্ৰুপদ ৰজা, মহাৰথা মহাৰথী যোদ্ধা। সৰলাৰ্থ: ইয়াত অৰ্থাৎ এই যুদ্ধক্ষেত্ৰৰ সৈন্যবাহিনীত ভীম আৰু অৰ্জুনৰ সমান বলশালী ধনুৰ্ধৰ বীৰসকল যেনে যুযুধান মানে সাত্যকী, বিৰাট ৰজা আৰু দ্ৰুপদ ৰজা আদি মহাৰথী বীৰসকল আছে। সৰল পদ্য ভাঙনি: এহি সেনা মধ্যে ভীমাৰ্জুন সম আছে মহাধনুৰ্ধৰ, বিৰাট সাত্যকী দ্ৰুপদাদি কৰি, মহাৰথী বীৰ বৰ। শ্লোকভাগৰ সৰল ব্যাখ্যা। এতিয়া দুৰ্যোধনে দ্ৰোণাচাৰ্যৰ আগত পাণ্ডৱৰ সেনাবাহিনীত থকা মূল মহাবীৰ শক্তিশালী ধনুৰ্ধৰ মহাৰথী যোদ্ধাসকলৰ বিৱৰণ দিবলৈ আৰম্ভ কৰে। আচলতে যুদ্ধৰ আৰম্ভণিতে দুয়োপক্ষৰ সৈন্যসকলৰ এটা বিৱৰণ দিয়াটোৱেই গীতা ৰচনাকাৰী কবিজনৰ লক্ষ্য বুলি অনুমান কৰিব পাৰি। পাণ্ডৱ পক্ষৰ মূল সৈন্যসকল যেনে যুযুধান, বিৰাট ৰজা, দ্ৰুপদ ৰজা আদি ভীম আৰু অৰ্জুনৰ দৰে সমানেই শক্তিশালী আৰু অস্ত্ৰচালনাত সুকৌশলী বুলি দুৰ্যোধনে দ্ৰোণাচাৰ্যৰ আগত বিৱৰণ দাঙি ধৰিছে। যুযুধান সাত্যকী বুলিয়ে অধিক পৰিচিত। এওঁ অৰ্জুনৰ পৰাই ধনুৰ্বিদ্যা শিকিছিল। তেওঁ নাৰায়ণী সৈন্যৰ এজন মুখ্য যোদ্ধা আছিল। শ্ৰীকৃষ্ণই যেতিয়া নাৰায়ণী সৈন্যসকলক দুৰ্যোধনৰ হাতত অৰ্পণ কৰিছিল, তেতিয়া সাত্যকীয়ে অৰ্জুনৰ সৈতে যুদ্ধত লিপ্ত নহওঁ বুলি নাৰায়ণী সৈন্যৰ সংগ ত্যাগ কৰি পাণ্ডৱৰ পক্ষ লয়। পাণ্ডৱ পক্ষত পঞ্চপাণ্ডৱক বাদ দি আন বীৰ মহাবীৰসকলৰ বিৱৰণ দিবলৈ গৈ দুৰ্যোধনে পোনপ্ৰথমেই যুযুধান অৰ্থাৎ সাত্যকীৰ নাম কোৱাৰ এটা বিশেষ কাৰণ আছে।
দুৰ্যোধনে ইয়াত অৰ্জুনে যে নিজৰ গুৰু দ্ৰোণাচাৰ্যক বিশ্বাসঘাতকতা কৰিছে তাকেই পৰোক্ষভাৱে দ্ৰোণাচাৰ্যক আঙুলিয়াই দিব খুজিছে। অৰ্জুনৰ প্ৰিয় শিষ্য সাত্যকীয়ে ভগৱান শ্ৰীকৃষ্ণৰ আদেশ উলংঘন কৰিও নিজৰ গুৰু অৰ্জুনক বিশ্বাসঘাতকতা কৰা নাই। অথচ গুৰু দ্ৰোণৰ একে এজন প্ৰিয় শিষ্য হৈ অৰ্জুনে নিজৰ গুৰু দ্ৰোণক বিশ্বাসঘাতকতা কৰি গুৰুৰ বিৰুদ্ধে অস্ত্ৰ তুলি ল'বলৈ কুণ্ঠাবোধ কৰা নাই। দ্ৰুপদৰাজ পাণ্ডৱৰ শহুৰ, তেওঁ মিতিৰৰ পক্ষ ল'বই, কিন্তু দুৰ্যোধনে যুযুধানৰ পাছতে দ্ৰুপদৰ নাম নকৈ বিৰাট ৰজাৰ নাম কৈছে। উদ্দেশ্য দ্ৰোণাচাৰ্যই যাতে ধৰি নলয় যে দুৰ্যোধনে পাণ্ডৱকহে কেৱল দেখে, আনক নেদেখেই। শ্লোকভাগৰ ব্যৱহাৰিক প্ৰয়োগ। আগৰ শ্লোক দুটাৰ দৰেই এই শ্লোক আৰু প্ৰথম অধ্যায়ৰ আৰু কেইবাটাও শ্লোকৰ সামাজিক, মনস্তাত্ত্বিক, ৰাজনৈতিক তাৎপৰ্য আদি বিচাৰ কৰিব পৰা নাযাব। কিন্তু এইখিনি সুৰুঙাৰ মাজেৰেই আমি মহাভাৰতত বৰ্ণিত এই কুৰুক্ষেত্ৰ যুদ্ধখনৰ পাতনিৰ কথাসমূহ সামাজিক, ৰাজনৈতিক আৰু মনস্তাত্ত্বিকভাৱে কিছু বিশ্লেষণ দাঙি ধৰিবলৈ চেষ্টা কৰিম। ইতিমধ্যে আমি কুৰুক্ষেত্ৰ যুদ্ধৰ এটা অনিবাৰ্যতাৰ কথা কৈ আহিছোঁৱেই। সেই অনিবাৰ্যতা আছিল এটা ৰাজনৈতিক অনিবাৰ্যতা, অৰ্থাৎ অনন্তকোটি বিশ্ব ব্ৰহ্মাণ্ডৰ অধিপতি ভগৱান শ্ৰীকৃষ্ণই পৃথিৱীৰ দুষ্ট লোকসকলক নিপাত কৰি সন্তসকলৰ পৰিত্ৰাণৰ বাট মোকোলাই দিবৰ বাবে এই যুদ্ধখন হ'বই বুলি, কৰিব লাগিবই বুলি তেওঁ পৃথিৱীলৈ নামি অহাৰ আগতেই পৰিকল্পনা কৰি আহিছিল। এতিয়া আমি অন্য এটা অনিবাৰ্যতা আলোচনা কৰিম। ই এক সামাজিক অনিবাৰ্যতা। ইয়াক আমি শকুনিৰ অনিবাৰ্যতা বুলি নামাকৰণ কৰিব পাৰোঁ। শকুনি কৌৰৱৰ মোমায়েক, কৌৰৱৰ মাতৃ গান্ধাৰীৰ কনিষ্ঠ ভাতৃ। তেওঁ কৌৰৱৰ পক্ষত থাকি কৌৰৱৰ হৈ পাণ্ডৱৰ বিপক্ষে যুদ্ধ কৰিছিল যদিও শকুনিৰ লক্ষ্য আছিল কৌৰৱক সমূল অংশে নিপাত কৰাহে, অৰ্থাৎ তেওঁ পাণ্ডৱপক্ষহে আছিল। পাণ্ডৱৰ ওপৰত যি অবৰ্ণনীয় অত্যাচাৰ কৌৰৱে চলাইছিল, যেনে পাণ্ডৱৰ বনবাস, অজ্ঞাতবাস, যতুগৃহ দাহ, দ্ৰুপদীৰ বস্ত্ৰহৰণ, উৎপাশা, এই সকলোবোৰ কৰিবলৈ অহংকাৰী দুৰ্যোধনক উচতাই দিয়া, আনকি শ্ৰীকৃষ্ণকো বন্দী কৰিবলৈ, কেতিয়াবা নিঃশেষ কৰিবলৈকো পৰামৰ্শ দিয়া মূল মানুহটো হ'ল শকুনি। ক'বলৈ গ'লে শকুনিৰ অবিহনে কুৰুক্ষেত্ৰৰ যুদ্ধই নহ'লহেঁতেন। আচলতে এনেবোৰ কূটকৌশল কৰি যমদূতৰূপী নহয়, একুৰা জ্বলন্ত অগ্নিকুণ্ডৰূপী শ্ৰীকৃষ্ণৰ কৰালগ্ৰাসলৈ দলিয়াই দি কৌৰৱক বিনাশ কৰাই আছিল শকুনিৰ মূল উদ্দেশ্য। শকুনিয়ে মুখেৰেহে মাৰ মাৰ বুলি কৌৰৱক লগাই দিয়ে, কিন্তু পেটেৰে অৰ্থাৎ মনেৰে কয় মৰ মৰ, মৰি শেষ হৈ যা তহঁত। কাৰণ শকুনিয়ে জানে যে ভগৱান বিশ্ব ব্ৰহ্মাণ্ডৰ অধিপতি। তেওঁৰ এক সামান্য ইংগিততে লক্ষ লক্ষ নক্ষত্ৰ আকাশৰ পৰা বিক্ষিপ্ত হৈ যায়। কৌৰৱ কোন কোটা। এয়া হ'ল শকুনিৰ প্ৰতিশোধ। তাকে যেনিবা তেওঁ চুকত থাকি বুকত কামুৰি চৰম বিশ্বাসঘাতকতা কৰি কৌৰৱৰ ওপৰত প্ৰতিশোধ ল'লে। ইয়াৰ কাৰণ সকলোৱে জানে, তথাপি চমুকৈ কাহিনীটো এনেধৰণৰ। কৌৰৱৰ মাতৃ গান্ধাৰীক ৰজা ধৃতৰাষ্ট্ৰলৈ বিয়া দিয়াৰ আগতেই গান্ধাৰীৰ বিষয়ে দৈৱজ্ঞই গান্ধাৰীৰ স্বামীৰ মৃত্যুৰ যোগ আছে বুলি কোৱাত তেওঁক এটা ছাগলীলৈ বিয়া দিয়া হৈছিল। সেই ছাগলীটোৰ মৃত্যু হোৱাৰ পাছতহে গান্ধাৰীক ধৃতৰাষ্ট্ৰলৈ বিয়া দিয়া হৈছিল। কৌৰৱসকল অৱশ্যে ধৃতৰাষ্ট্ৰৰে সন্তান আছিল। কুৰু পাণ্ডৱৰ কৈশোৰ কালতে দুৰ্যোধনে ভীমক বায়ুপুত্ৰ বুলি ইতিকিং কৰাত ভীমেও শ্ৰীকৃষ্ণৰ পৰামৰ্শমতে তেওঁক অজপুত্ৰ অৰ্থাৎ ছাগলীৰ পুত্ৰ বুলি ইতিকিং কৰিছিল। এই কথাতে আচৰিত হৈ দুৰ্যোধনে মাক গান্ধাৰীৰ পৰা সকলো কথা জানি লৈ খঙত হিতাহিত জ্ঞান হেৰুৱাই গান্ধাৰৰ ৰজাৰ ওপৰত প্ৰতিশোধ লোৱাৰ উদ্দেশ্যে ৰজা আৰু তেওঁৰ 100 পুত্ৰক ধৰি আনি কাৰাগাৰত বন্দী কৰি কেৱল এজনৰ বাবেহে আহাৰ যোগান ধৰিছিল। তেতিয়া গান্ধাৰজে পুত্ৰসকলক মাতি আনি পণ কৰাইছিল যে যিজনে এই ঘোৰ অন্যায়ৰ প্ৰতিশোধ ল'ব পাৰিব তেওঁৱেহে এই আহাৰ খাওক, আনসকলে অনাহাৰে মৃত্যুবৰণ কৰক।
কনিষ্ঠ পুত্ৰ শকুনিয়ে এই পণ লৈছিল। সেয়ে কৌৰৱক বিনাশ কৰাই আছিল শকুনিৰ প্ৰতিজ্ঞা। জীৱনৰ একমাত্ৰ উদ্দেশ্য পিতৃবাক্য পালন। সেয়ে পাণ্ডৱক নানা অকথ্য নিৰ্যাতনৰ সন্মুখত পেলাই সিহঁতক উত্তেজিত কৰি লগতে ভগৱানকো পাণ্ডৱৰ পক্ষত থিয় কৰাই কুৰুক্ষেত্ৰ যুদ্ধখন অনিবাৰ্য কৰি তুলিছিল। শকুনিৰ আছিল এয়াই পৰিকল্পনা। ক'বলৈ গ'লে কুৰুক্ষেত্ৰত শ্ৰীকৃষ্ণই যেনেকৈ নিজে অস্ত্ৰ ধৰি যুদ্ধ নকৰিলেও অৰ্জুন আছিল তেওঁৰে অস্ত্ৰস্বৰূপ, তেনেদৰে শকুনিৰ পৰিকল্পনাও শ্ৰীকৃষ্ণৰে পৰিকল্পনা বুলিব পাৰি। কাৰণ কুৰুক্ষেত্ৰ যুদ্ধৰ এই অন্তৰ্লীন পাৰিবাৰিক সংঘাতবোৰৰ আলমত এখন বিশাল ভাৰত যুদ্ধৰ পৰিকল্পনাও গঢ়ি তুলিছিল ভগৱান শ্ৰীকৃষ্ণই। গতিকে আপোনাসবে পিছৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।